ৰূপাঞ্জলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আজি মোৰ মাতটো অলপ আপোনালোকে বেলেগ শুনিব পাৰে, কাৰণ মোৰ চৰ্দি লাগি আছে। একদম নাকেদি পানী ওলাই আছে, চকু নাকে। ই বেটাই চাইকেলখন নচলায়ও এনেকুৱাকৈ টানি লৈ ফুৰে। বাহ, গাড়ী চাইছা? বল্টিঙেদি ঢালি ঢালি দিছা দেখোন। আজি মই বনাম এয়া নাৰিকল দিয়া খোলা চাপৰি পিঠা। এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ। মই চাউলখিনি মিক্সি এটাত খুন্দি লৈছোঁ। আৰু এয়া নাৰিকল ৰুকি লৈছোঁ মই। নাৰিকলখিনি মই চেনি সানি লৈছোঁ। পিঠাগুড়িখিনি মই এতিয়া নাৰিকল, তেল আৰু নিমখ দি কেনে মই সানি লৈছোঁ। এইখিনি মই ভালদৰে মিশ্ৰণ কৰি ল'ম। এতিয়া মই টাৱা এখনত নাৰিকল দিয়া খোলা চাপৰি পিঠা পুৰি আছোঁ। এয়া মোৰ নাৰিকল দিয়া খোলা চাপৰি পিঠা ৰেডি হৈ গ'ল। এনেকুৱাকৈ নাৰিকল দি খোলা চাপৰি পিঠা খাই বহুত বেছি টেষ্টি লাগে। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ। আজিলৈ ইমানে।